सुबुं थानाय जायगायाव हाग्रानि मैदेरा फैनानै गोबां खहा खालामनाय जाथाया जाबोदों। बेबादिनो बाक्सा जिल्लानि लाबदांगुरियाव मानास माहारियारि हाग्रामानिफ्राय ओंखारबोनाय मैदेर फालोआ गोबां बिगा आबादथिलिखौ सिलिंखार खालामलाङो। बृहस्पतिबारनि मोनाबिलियाव लाबदांगुरि गामिनि जोगोनार, फान्थाव बिलाथि, सबायबिमा, स्क्वाश, फान्थाव बायदि आबादफोरखौ खमैबो मा 100सो मैदेरनि फालोआ सिलिंखार खालामो। मैदेरनि फालोआ आबादखौ खहा खालामनायखौ होबथानो गामिनि रायजोफोरा नाजादोंमोनब्लाबो फेलें जायो आरो गामिनि रायजोफोरा साखाथियाव थानाय हाग्रा बिफाननि मावथिफोरनो खौरां हरदोंमोनब्लाबो नाथाय जेबो राहा लायाखै होनना अजद खालामदों गामिनि सुबुङा। गुबुन फारसेथिं मैदेरजों आबाद सिलिंखार खालामजानाय सुबुंफोरा खौरां बिजोङाव ओरैबायदि बुङो। চকুত পৰা আহিলো বজাৰৰ পৰা আহি চিঞৰি বাখৰি কৰিছে, কালিও হৈছে। তো এনেকৈ খেতিবিলাক ক্ষতি সাধন কৰিলে আমি খেতিৰ ওপৰতে নিৰ্ভৰকৈ চলোঁ বা কেনেকৈ আমি চলিম বা কেনেকৈ ল'ৰা ছোৱালীক বা আমি দিম সুৰক্ষা দিম, পঢ়া পাতি বা কিবা কেনেকৈ কৰিম। কিন্তু এইটো অৱহেলা হৈছে মানে বন বিভাগৰ কৰ্মীবিলাকৰ কাৰণে। আগতে অলপমান সচেতন হৈছিল, এটা মানে গুৰুত্ব নিদিয়া হৈছে সিহঁতে খানিকো। নহ'লে 5টা বজাৰ পৰা মানে চিঞৰি বাখৰি আছে, সিহঁতে কিয় হেৰি হোৱা নাই, সাজু হোৱা নাই বা খেদা মিলা কৰা নাই। খবৰ দিওঁ, ফোনটো ৰিচিভ নকৰে, বিজি দেখুৱাই এই সেইটো ক'ব হয় না। কুকুলেও ক'লে বিজি দেখুৱাবলৈ বিজি। কেনেকৈ চলিম আমি বানবাৰী মানুহখিনি। আমাৰ এই স্কোৱাচ দেখাই পালাক আপুনি। আৰু কেইদিন আগতে আপোনাৰ তামোল গছ ভাঙছে 3-4টা আলু খেতিত। বেহৰো নষ্ট কৰিছে, মোৰ বেহৰো নষ্ট কৰিছে না, বেহৰো নষ্ট কৰিছে, উৰহি জাকা। চৰকাৰক মানে আহ্বান মানে সিহঁতে সুৰক্ষা দিব লাগে হেৰি আমাৰ পাব্লিকক, না কি কয় আমাৰ। যদি গুৰুত্ব নিদিয়ে ফৰেষ্ট বিভাগৰ মানে হেৰিবিলাকে, তেতিয়া আমি আৰু পাব্লিকে বাধ্যতা আমি হেৰি ৰেঞ্জ অফিচত আমি ধৰ্ণা দিয়াৰ কাৰণে কি কৰিম আৰু এইটোৱে কৰিম, ব্যৱস্থা ল'ম আমি আৰু ল'ব লাগিব। 1 মাহ 15 দিন ধৰি মানাস অভয়াৰণ্যৰ পৰা বনৰীয়া হাতী জাকে জাকে আহি কৃষক ৰাইজৰ যথেষ্ট ক্ষতিসাধন কৰিছে। ইমান ক্ষতিসাধন কৰিছে মানে কোৱা নাযায়। কাৰণ 50টা 60টা 100টালৈকে পোৱালি লৈ আহি বিলাহী বেগে খেতি, ঘৰৰ বিভিন্ন খেতি খাতি অনিষ্ট কৰে। আৰু তেওঁলোকে এই খেতিখিনি ৰাইজৰ পৰা কিছুমানৰ পৰা লোন লৈ তেওঁলোকে খেতি কৰিছিল। বিলাহীৰ খেতি, বাগনাৰ খেতি, উৰহীৰ খেতি, এই লোন লৈ খেতি কৰিছে। আপোনালোকে দেখিলে আচৰিত হ'ব, বিঘাই বিঘা শ বিঘা নষ্ট কৰি দিছে। কিন্তু মানে বেচাৰ আৰম্ভ কৰিছিল। গতিকে এতিয়া তেওঁলোকে এই ক্ষতিসাধনত মানে কপালে মূৰে হাত দিছে, তেওঁলোকে ঋণখিনি কেনেকৈ মাৰিব। আনকি তেওঁলোকে কিছুমানে কৈছে যে আমি এইখিনি ঋণ যদি মাৰিব নোৱাৰোঁ আপোনাৰ আত্মহত্যা কৰাই বা মানে ৰাস্তা বুলি তেওঁলোকে স্বীকাৰ কৰিছে। গতিকে যেই নহওক, আমি সন্মানীয় আমাৰ ফৰেষ্ট বিষয়া বিভাগৰ ফৰেষ্টৰ মিনিষ্টাৰ আৰু আমাৰ অসম চৰকাৰৰ ফৰেষ্ট মিনিষ্টাৰক আমি অনুৰোধ জনাইছোঁ, এই যিটো লাবদাংগুৰি আশে-পাশে যিখিনি ফৰেষ্ট অফিচ আছে তেওঁলোকৰ যিখিনি বন কৰ্মী একেবাৰে কম, ক'ৰবাত 3জন 4জন আছে আৰু হাতী আহে 50টা 100টা। গতিকে তেওঁলোকৰ এই যিখিনি বন কৰ্মী মই অনুমান কৰিছোঁ তেওঁলোকে বৃদ্ধি কৰিব লাগিব। যদি বন কৰ্মী বৃদ্ধি নকৰে তেওঁলোকে ৰাইজৰ যথেষ্ট ক্ষতিসাধন কৰি আছে, ঘৰ চৰ ভাঙি আছে। গতিকে মই এটা অনুৰোধ কৰিছোঁ কৰ্তৃপক্ষক, মানাস কৰ্তৃপক্ষক, তেওঁলোকে প্ৰত্যেক আমাৰ মানাসৰ লাবদাংগুৰি কাহিদাঙৰ পৰা কমচে কম আমাৰ বেটি নৈলৈকে যিখিনি ফৰেষ্ট অফিচৰ তাতে তেওঁলোকে মানে পৰ্যাপ্ত পৰিমাণৰ মানে এই বন বিষয়া নিয়োগ কৰিব লাগিব। 2-4জনে কণ্ট্ৰল কৰিব নোৱাৰে। আৰু যিখিনি আমাৰ কাহিদাঙৰ পৰা চংলামাৰীলৈকে যিখিনি ফেঞ্চিং দিছে, ফেঞ্চিংখিনি একেবাৰে কম, তাৰমানে অকামিলা। তেওঁলোকে আমি গম পাইছোঁ বেটাৰী মুঠেই নাই। যদি ফেঞ্চিংখিনি মজবুত কৰি দিয়ে তথাপিও কিছু কণ্ট্ৰল হয়। গতিকে এইখিনিও মই অনুৰোধ জনাম যে আমাৰ ফৰেষ্ট বিষয়াসকলক যে সেইখিনিও যাতে খুব সোনকালে মানে যাতে মেৰামতি কৰি অলপ পাৱাৰটো বঢ়াই দিয়ে। আৰু যদি পাৱাৰটো বঢ়াই নিদিয়ে, এনেকুৱা যদি চলি থাকে, ৰাইজৰ এতিয়া এটা আলোচনা হৈছে, সকলো ৰাইজে খাই যাবে। সেই ৰাইজে আমি চুকুৰুংবাৰী লাবদাংগুৰি গোটেই তেওঁলোকে যিখিনি আমাৰ ফৰেষ্ট বিষয়াৰ যিটো কাৰ্যালয়ত ধৰ্ণা দিয়াৰ এটা কাৰ্যসূচী তেওঁলোকে অতিমধ্যে মানে প্ৰস্তুত কৰি লৈছে। গতিকে মই সমূহ মানে ফৰেষ্ট মিনিষ্টাৰ, বিটিডি ফৰেষ্ট মিনিষ্টাৰ, অসম চৰকাৰৰ ফৰেষ্ট মিনিষ্টাৰ আৰু লগতে আমাৰ মানাসৰ সমূহ কৰ্ম বিষয়াক এটা অনুৰোধ জনাওঁ, তাৰ আগে আগে তেওঁলোকে যেন আমাৰ যিখিনি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক মানে আহি পৰ্যবেক্ষণ কৰি মানে যিখিনি ফেঞ্চিংখিনি মানে মজবুত হিচাপে কৰি দিয়ে আৰু ৰাইজক অলপ সকাহ দিয়ে। যিখিনি ক্ষতিগ্ৰস্ত ক্ষতিখিনি তেওঁলোকক যদি অলপ হ'লেও কিছু পৰিমাণৰ খৰচ দিয়ে তেওঁলোকে সকাহ পাব। গতিকে মই এইখিনি
আজি ৰাতি মানাসৰ পৰা কমেও মোটামুটি 1-150টা হাতীৰ জাক আহিছিল। বিভিন্ন খেতি বেঙেনা, বিলাহী, কবি বহুত খেতি বহুত ক্ষতি কৰিছে। পিছত আৰু হেৰিৰ পৰা অফিচৰ মানুহ কাইটমা বিট অফিচাৰ ৰাজেন দাসক ফোন কৰিছিলোঁ। ফোন কৰাতে তেওঁ একবাৰ ৰিচিভ কৰি আৰু তেৰা বেকা তাৰমানে উমুকক ফোন কিয় নকৰে আপোনালোকে, চেগুনতলত কিয় ফোন নকৰে, মায়া নদীত কিয় ফোন নকৰে, সেইবোলে ফোনটো কাটি দিলা। এইবাৰতো আৰু চপৰ ৰাতিটো মানে এনেকৈ অত্যাচাৰ কৰি আছে। কমেওতো মানে মোটামুটি 400-500 বিঘা বৰ্তমান বিলাহী বেঙেনাই বহুত ক্ষতি। আৰু এতিয়া মানে আজি নহয়, প্ৰত্যেক নিশাই আহি থাকে। ফৰেষ্টৰ মানুহক আমি এনেকৈ আহ্বান কৰি থাকোঁ, কিন্তু কেয়াৰ নকৰে আমাক। বাতৰিটো মানে পায়ে আছে সদায়, ক'ত কি ক্ষতি কৰি আছে। আমিতো মানে টিপাই নৰা হৈ গৈছোঁ। খেতি মানে শেষ আমাৰ বৰবাদ। যোৱা নিশা অহাটো নাই কমেও 100ৰ ওপৰত হলা হয়, নাই কমে 100ৰ ওপৰত। চানা পোৱালিবিলাক আছে, এতিয়া মানে পোৱালিটো য'ত সুমি যায় মাইকাবিলাকো সুমি যায়। এনেকৈ মানে চাওক, আপোনালোকেতো দেখা পাইছে এতিয়া। চাওক বিলাহী কেনে হৈছে, বেঙেনা কেনে হৈছে। মানে আমি এতিয়া মানে কাপালি মূৰে হাত দিলেও মানে পাত্তা নাপা হৈ গৈছোঁ। মানে আৰম্ভ বেচবা লগা হৈছিল খেতিটো। যদি বন বিভাগে যদি কোনো এটা ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি গোটেই মানে কৃষক বন্ধুসকলে ৰাইজে লগ লাগি আমি মানাস ফৰেষ্ট অফিচটো মানে ঘেৰাও কৰাৰ এটা ব্যৱস্থা কৰিম। আমি তাৰমানে এতিয়া মানে ৰাজেন দাসকটো মানে ফোন কৰিলেও ৰাজেন দাসক কেয়াৰবে নকৰে, আমাক উল্টাহে কয়। এতিয়া ৰেঞ্জাৰ আৰু আহিছে, ৰেঞ্জাৰো কোনো এটা হেৰি নিদিয়ে। ইমান ক্ষতি কৰি আছে ৰাইজৰ, আমি খেতিয়ক ৰাইজে কি কৰি খাম এনেকৈ যদি ক্ষতি কৰে। অৱশেষতো আমি উপায় নাই, ৰাইজে মানে যাই অফিচ ঘেৰাও কৰি হ'লেও কিবা ধৰ্ণাটো দিব লগা বাধ্য হ'ম।